হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক ছোৱালী এজনীৰ কাহিনী এটা ক'ম। তাই আছিল MA, তাৰপিছত তাই BEd কৰিলে। কৰাৰ পিছত তাই ইংলিছ স্কুল এখনত জবৰ কাৰণে এপ্লাই কৰিলে আৰু আল্টিমেটলি তাই জবটো পাই গ'ল। কিন্তু তাত পঢ়াবলৈ গৈ তাই বহুত ডাঙৰ এটা সমস্যাৰ সন্মুখীন হ'ল। তাত তাই ইংলিছত স্পিকিং কৰিব লাগে আৰু অসমীয়া মিডিয়ামত পঢ়া ল'ৰা বা ছোৱালী এজনীয়ে ইমান সহজতে ইংলিছ স্পিকিং কৰাটো সহজ কথা নহয়। গতিকে তাই তাত খুব দিগদাৰি পালে। তাই ঘৰৰ মানুহৰ আগত কথাটো ক'লে, ওচৰ চুবুৰীয়া আৰু লগ বন্ধু বান্ধৱীৰ আগতো কথাটো ক'লে। কিন্তু সকলোৱে তাইক এনেকুৱাকৈ ক'লে, পাৰিবি দে, তই ইমান দিন কি পঢ়িলি, চেষ্টা কৰ, পাৰিবি। তাই কথাটো চিৰিয়াছলি কোনেও নল'লে। তাই ট্ৰাই কৰিলে এদিন দুদিন, কিন্তু তাই আল্টিমেটলি তাতে পঢ়াব নোৱাৰিলে। পঢ়াব নোৱাৰি তাই ডিপ্ৰেশ্যনত ভোগাৰ নিচিনা হ'ল। তাই ডাক্তৰৰ পৰা কাউন্সিলিং ল'বলগীয়া হ'ল আৰু স্কুলখনৰ পৰাও আউট হ'বলগীয়া হ'ল। এই কথাটোৱে তাইৰ মনত তাই বহুত তাইক ভাঙি দিয়াৰ নিচিনা হ'ল, বহুত দুখ দিলে তাইৰ মনত। তাৰপিছত তাই মনতে এনেকুৱা স্থিৰ কৰিলে যে তাই নিজকে খুব ইম্প্ৰুভ কৰিব, ইংলিছৰ লগতে এভৰিথিং ইম্প্ৰুভ কৰিব, লগতে তাই গভৰ্ণমেণ্ট চাকৰি এটা ল'বই ল'ব। তাই মনতে এটা কথা থিৰাং কৰি ল'লে। থিৰাং কৰি লৈ তাই কিন্তু ঘৰ নাথাকিল, কাৰণ ঘৰৰ মানুহ আৰু ওচৰ চুবুৰীয়া লগ বন্ধু বান্ধৱীয়ে তাইৰ কথাখিনি কোনেও বুজিব চেষ্টা নকৰিলে। সেইবাবে তাই দূৰ সম্পৰ্কীয় ৰিলেটিভ এজনৰ ঘৰত থাকিলগৈ। থাকি ফেব্ৰুৱাৰী 2019 পৰা এতিয়ালৈকে তাই খুব পঢ়িলে, দিনে নিশাই বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে তাই প্ৰিপেয়াৰ হ'ল। আৰু অৱশেষত ইয়াতে নৱেম্বৰ মাহত তাই টেট পৰীক্ষাও দিলে, কাৰণ তাই টেট পৰীক্ষাৰ কাৰণেও এলিজিবল আছিলে। সেইদিনাখন তাইক লগ পালোঁ, লগ পাই সুধিলোঁ পৰীক্ষা কেনেকুৱা হ'ল। তাই বহুত মোক আশ্চৰ্যকৰ উত্তৰ এটা দিলে। তাই হেনো ইমান টান নেপালে, খুব ভাল হ'ল হেনো তাইৰ পৰীক্ষা। তাত মই তাইৰ পৰা সকলোখিনি কাহানী শুনিলোঁ, আৰম্ভণিৰ পৰা শেষলৈকে। তাৰ পৰা এটা কথা বুজিলোঁ, জানেনে, ছাকচেছ বোলা বস্তুটো ইমান সহজ কথা নহয়। ছাকচেছ বোলা বস্তুটো এনেকুৱা বস্তু, যদি আপুনি পিয়াহত অন্তকণ্ঠ শুকাই যোৱা অৱস্থাত থাকে নহয়, আপুনি পানী বিচাৰিবই বিচাৰিব। এনেকুৱা নহয় যে নহ'লেও হ'ব, তেনেকুৱা নহয়। মোক পানী লাগিবই লাগিব। ঘৰত নাথাকিলে আপুনি ওচৰত ক'ৰবাত ওচৰ চুবুৰীয়া ঘৰত বিচাৰিব, ওচৰ চুবুৰীয়া ঘৰত নাপালে আপুনি ক'ৰবাত পুখুৰী বিচাৰি যাব, টিউবৱেল বিচাৰি যাব, য'ৰ পৰা হ'লেও দোকানত মিনাৰেল ৱাটাৰ বিচাৰি যাব, য'ৰ পৰা হ'লেও আপুনি পানী আনিবই আনিব। ছাকচেছ এটা তেনেকুৱা বস্তু, বুজিছেনে? পালে হ'ল, নাপালে নাই, তেনেকুৱা ধৰণৰ এৰা ধৰা হিচাপে ছাকচেছ বিচাৰিলে কেনেকৈ হ'ব? বহুত দিগদাৰ। ছাকচেছ লোৱাটো বহুত দিগদাৰ। ছাকচেছ এনেকুৱা নহয়, আপুনি যদি উশাহ নাপায় নহয়, আপুনি উশাহ ল'বলৈ বিচাৰি ফুৰিব, ঘৰৰ পৰা ওলাই দৌৰ মাৰিব, ক'ত উশাহ ল'ব পাৰি। ঘৰটো যদি ধোঁৱাৰে ভৰ্তি হৈ থাকে, বা ঘৰত যেতিয়া অক্সিজেনৰ কিবা আপুনি মহ খেদাবৰ কাৰণে কিবা লগাই দিলে, আপুনি উশাহ নোপোৱা অৱস্থা হ'ল, তেতিয়া আপুনি ঘৰৰ পৰা বাহিৰলৈ দৌৰ মাৰি যাব, কাৰণ যাবই লাগিব, জীৱনটো আপুনি বচাব লাগিব। ছাকচেছ বস্তুটো তেনেকুৱা, বুজিছেনে? আপুনি যদি ছাকচেছ বিচাৰিছে নহয়, দিনে নিশাই কষ্ট কৰিব লাগিব, তেতিয়া আহিব ছাকচেছ।